মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ 4 নম্বৰ পাঠত থকা লঘোণ পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। লঘোণ। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধা খেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। খেজুৰৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু কিয় নেলাগেই, এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আংঠাত শেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। এয়ে হ'ব লঘোণত, আৰু একো নেলাগে। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।